हेलो फ्रेंड्स मोर आन एटी भिडिओ आपनालोকক स्वागतम जनाइছোঁ। आशा करूँ भिडिओটো चाই আপোনালোকে ভাল পাব। আজি মই বনাবলৈ লৈছোঁ আনাৰসৰ জেলি। প্ৰথমতে আনাৰসৰ বাকলিখিনি ভালদৰে গুচাই লৈ ভালকৈ ধুই মেলি সৰু সৰু টুকুৰা কৰি কাটি ল'ম। এনেকৈ সৰু সৰু টুকুৰা কৰি কাটি ল'ম। তাৰ পিছত মিক্সিত আমি এইখিনি দি ভালদৰে পিচি ল'ম। এয়া আমি ভালদৰে মিহিকৈ পিহি ল'লোঁ। এতিয়া কেৰাহী এখনত গেছটো অন কৰি দি আনাৰসৰ ৰসখিনি ঢালি দিম। তাত চেনি একাপ ল'ম। চেনিখিনি তাত দি দিম। দি মেলি ভালকৈ আমি গোটেইখিনি লৰাই ল'ম। কম জুইত এনেকৈ অলপ সময় লৰাই থাকিব লাগিব। যেতিয়া উতল আহিব লাহে লাহে তেতিয়াও আমি লৰাই থাকিম। তাত অকণমান নিমখো দি দিছোঁ। ভালদৰে এনেকৈ লৰাই থাকিম। লাহে লাহে ডাঠ হৈ আহিব। এয়া ডাঠ হৈ আহিছে। এয়া হৈ গ'ল, ভালদৰে ডাঠ হ'ল। এতিয়া আমি চিচাৰ বাটি এটাত এইখিনি উলিয়াই ল'ম। এয়া আনাৰসৰ জামখিনি ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।